এইটোৱে হৈছে আমাৰ আদকুনা নামঘৰ হয় শ্ৰী 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 শ্ৰীমন্ত শংকৰদেৱ আৰু বহুত পুৰণা হয় নামঘৰটো বহুত আগতে বনোৱা আৰু নতুনকৈ মণিকূটটো ভাঙি কেনে বনোৱা হৈছে এতিয়া ভালেই লাগিছে আৰু হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল বিটু ব্লগ আজি আমি আমাৰ নামঘৰটোত আহিছোঁ আমাৰ বহুত পুৰণি নামঘৰ হয় সেইটো আৰু বৰ্তমান আমি আহিছোঁ আজি আৰু খেইচেটীয়া আমাৰ খেইচেটীয়া এল পি স্কুল এখন আছে আদকুনা অসমীয়া এল পি স্কুল খেইচেটী আছে আৰু আহক আমি যাওঁ ভিতৰত আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তোমালোকক যি দেখাব পাৰোঁ দেখাম আৰু দেখাব নোৱাৰিলে নাই আৰু বৰ্তমান এতিয়া আমি গৈ আছোঁ শংকৰদেৱ নামঘৰত এইখিনিৰ পৰা বেছি দূৰ নহয় 2-3 মিনিট লাগি যাব আমি খোজকাঢ়ি গৈ আছোঁ মোৰ লগৰ দুটা আছে আৰু মই খোজকাঢ়ি গৈ আছোঁ সেই গছখিনি কাটি দিছে মানে বহুত ডাঙৰকৈ ৰাস্তা এটা আহিছে সেইকাৰণে গছ চব কাটি দিছে কলা গছজোপা ভাগি পৰি গ'ল চাওক মানে আগতে বহুত এন্ধাৰ আছিলে এই জেগাখিনি অন্ধকাৰ হৈ থাকে এতিয়া বৰ্তমান গছ বিৰতি কাটি কেনে ভালেই লাগিছে পোহৰ লাগিছে সেই আগত আহি পালোঁ আৰু নামঘৰটো আৰু জেপত মোৰ পেনৰ জেপত 3 টকা ওলাইছে মই ভাবিছিলোঁ 5 টকামান আছে চাগে 3 টকা ওলাইছে আৰু গৈ পাম আৰু পইচাকেইটা তোমালোকক দেখাইছোঁ চাওক আজিকালি আমাৰ ইয়াত এই পইচাবিলাক নচলে না সেইকাৰণে মানে একো চকলেট একো কিনিব নোৱাৰা চেণ্টাৰ পিছে ল'লোঁ হয় 3টা যদি চলাচোন পইচাকেইটা আৰু সেইটোৱে নামঘৰ আৰু সেইটোৱে আমাৰ আদকুনা অসমীয়া এল পি স্কুল হয় সেইখন আৰু এইটো কপৌ ফুলৰ গছ নেকি গছ ফুলা আছে ধৰিবলৈ লৈছে নে লোৱা নাই আচোন ফুলা নাই বৰ্তমান আৰু আমাৰ আদকুনাৰ ঝৰ্ণাটো দেখাইছিলোঁ তোমালোকক সেইফালৰ পৰা আহে বহুত ওপৰৰ পৰা এইটো থোপলা হয় এইটো ৰহন থোপলা সেইফালৰ পৰা আহে ঝৰ্ণা এইটো হৈছে আমাৰ আদকুনাৰ ঝৰ্ণা এই বহুত ওপৰৰ পৰা আহে পানী বহুত ওপৰৰ পৰা আহে সেইফালে বহুত ওপৰৰ পৰা আহি ইপিনে গৈ কেনে তোমালোকৰ যিপিনে পৰিছে সেইখিনি দেখাইছিলোঁ গৈ আছোঁ বহুত শিল দেই তলত পৰিলেতো চেচ সেইফালেদি আহি পৰিছে লেতেৰা পানী ঝৰ্ণা নহয় ইপিনে লৈ কেনে সিপিনে গৈছে পানী আৰু এতিয়া বোলে নামঘৰটোত যাওঁ অলপ আহো তহঁতিকেইটা মোৰ লগত নাহিবি সেতি বহি আছে ডেকা ল'ৰা ইমান আলিয়া কৰিলে হ'ব নেকি জল্দি মোৰ লগত সেইখন এল পি স্কুল হয় আমি সেই ৰুমটোত পঢ়িছিলোঁ বহুত আগতে সেই ৰুমটোত বহি কেনে পঢ়িছিলোঁ আমি 3 থাকোঁতে বহুত মাৰিছিলে দেই তেতিয়া
বহুত মাৰ খালোঁ আৰু কিয় মাৰ নাখাম মই পঢ়াত অলপ গাধা আছিলোঁ না সেইকাৰণে মাৰ খালোঁ সেইটো ৰুমত। এতিয়া নামঘৰত যাওঁ, নামঘৰত গৈ কিনে তোমালোকক যি টি দেখাব পাৰোঁ দেখাম। আৰু আকৌ নতুনকৈ আমাৰ মণিকূটটো হৈছে, ভালেই লাগিছে। মণিকূটটো বনাইছে, ডাঙৰকৈ বনাইছে এতিয়া। আৰু এইটো আমাৰ আদৰকুনা ৰাস্তা হয়। আৰে চাওকচোন সেইটোকেইটা নাহিলে, দেখিছা? নাহিলে মই অকলে আহি গ'লোঁ খোজকাঢ়ি সেইকেইটা নাহিলে। এতিয়ালৈকে সিহঁতে বহি আছে। আহিব লাগে ন এতিয়া লগত। আৰু বৰ্তমান এতিয়া মই সোমাই যাওঁ ভিতৰত। আৰু আমাৰ এইটো আদৰকুনাৰ শ্ৰী শংকৰদেৱ নামঘৰ হয়। আৰু মণিকূটটো ভালেই লাগিছে, বহুত ভাল লাগিছে। মণিকূটটো বনাইছে যে কালাৰ চালাৰ দিছে, ভালেই লাগিছে। বঢ়িয়া হৈছে দেই, নামঘৰটো বঢ়িয়া হৈছে। এই চুলিখিনি অলপ মাৰি ল'লোঁ আৰু চুলিখিনি কাটি দিলোঁ নহয় মই। আৰু সেইখনে LP স্কুল হয়, পিছৰ LP স্কুলখন দেখাইছিলে। এই চিটিৰ পৰা দেখা যায়, সেই চিটিৰ পৰা দেখা যায় LP স্কুলখন। মই ভাবিছিলোঁ ওপৰত উঠি যাম নেকি, ওপৰত উঠি যাবলৈ চিৰি আছিলে। আৰু চিৰিখিনি মানে ভগা চিগা পচি গ'ল মানে মেঘত তিতি সেইকাৰণে নাযাওঁ আৰু। আৰু আমাৰ আদৰকুনাৰ হয় শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নামঘৰ হয় আমাৰ আদৰকুনাৰ, তোমালোকে দেখিছা চাগে। আৰু সেইখন হৈছে গেটখন। ফাৰ্ষ্টে আগতে কলা পুলি লগা আছিলে, এতিয়া বৰ্তমান কলা গছডাল নাই। খেতিকেইটা আহিছে, মোৰ লগৰকেইটা আহিছে দেই, আহিছে বহুতবোৰে মাতোতে আহিছে খেতি। আহি গ'ল চেম কালাৰৰ চাৰ্ট পিন্ধি আহিছে দুয়োটাই। সি নখকেইডাল চাইছে দেই, বহুত বেয়াকৈ চাইছে। বা বহুত বেয়াকৈ চাইছে সি। হাঁহিটো চোৱা তাৰ হাঁহিটো চোৱা। চাবাচোন সি কেনেকৈ কৰিব, চাচোন কেনেকৈ কৰি আছে চাচোন, কি যে কয়। অপি লাগিছে বে, তাক অপি লাগিছে।